সেমেকা বৰষুণ হিয়াতে Hello friends, welcome to my YouTube channel Rajiv Mirror. মোৰ কাষত আজি নিউ আপকামিং এজন সিঙ্গাৰ আছে মাধুৰ্য প্ৰতিম বৰা। নমস্কাৰ। মাধুৰ্য প্ৰতিম বৰাই আজি সুমধুৰ বহুকেইটা গীত শুনাব আমাক। আমি আপোনালোকলৈ আগবঢ়াম যেটো আহিবলগীয়া দিনত নৱপ্ৰজন্মৰ এজন গায়কে অসমৰ সংগীত জগতলৈ নতুনত্বৰ জোৱাৰ আনিব বুলি আমি আশা কৰিব পাৰোঁ। तो फ्रेंड्स, वेलकम टू माय यूट्यूब चैनल। मैं आज एक न्यू सिंगर आप लोग के सामने लेके आ रहा हूँ। आसाम का न्यू सिंगर है, ये न्यू जनरेशन का सिंगर है। उसका नाम है माधुर्य प्रतिम बड़ा। उसका एक दो गाने आप लोग के लिए मैं लेके आऊँगा। उसका सुरीली आवाज़ में वो आप लोग को गाना गा के सुनाएंगे। तो माधुर्य, मैं यूट्यूब चैनल तुम्हारा आदरणीय जनाइছোঁ। हाय नमस्कार। नमस्कार। केতিয়াৰ পৰা গান গাবলৈ শিকিলা? আচলতে মই 2018 পৰা মানে বেছিকৈ ভালকৈ লাগিছোঁ মই মিউজিকৰ ক্ষেত্ৰখনত। কিন্তু সৰুৰ পৰাই মোৰ মায়ে মোক শিকাইছিলে বহুতখিনি। মায়ে মোৰ দিহানাম গাইছিলে, বৰগীত শিকাইছিলে মোক। সেইটোৰ হেৰিতে মানে মোৰ আজি যিকণ হৈছোঁ মানে মাৰ জহতে হৈছোঁ বা মাৰ যিখিনি উৎসাহ আছিলে সেইখিনি ক্ষেত্ৰৰ কাৰণে মই আজি ইয়াত উপস্থিত হৈছোঁ। মানে আমি এনেকৈ ক'ব পাৰোঁ মাৰ যিখিনি আধৰুৱা সপোন তুমি পূৰা কৰিম বুলি ভাবিছা। হয় হয় হয়। মা তোমাৰ বৰ্তমান জীৱিত নাই বুলি মই শুনিছোঁ। মা কেতিয়া ঢুকাইছে? মা 2019ত ঢুকাইছে। মাধুৰ্যৰ কাৰণে এটা জীৱনৰ আঘাত, তেওঁ মাকক সোনকালে হেৰুৱাইছে আৰু আশা কৰি মাধুৰ্যই মাৰ স্মৃতিত নিশ্চয় সংগীত জগতত কিছু প্ৰভাৱ তুমি পেলাবা, আগবাঢ়ি যাবা। হয় হয়। মায়ে মানে আমাৰ যিখন থলুৱা জেগাত বহুতখিনি তেওঁৰ অৱদান আছে। মানে তেওঁৰ অৱদান বুলি ক'বলৈ গ'লে মানে তেওঁ দিহানাম পৰিৱেশন কৰিছিলে, বৰগীত পৰিৱেশন কৰিছিলে, আমাকো বৰগীতৰ শিক্ষা দিছিলে যিকণ তেওঁ জানে। মানে সেইটোৰ ক্ষেত্ৰতে মই মানে আগবাঢ়িলোঁ বহুতখিনি। তেনেকুৱা আৰু মানে মই শিকা বুলি নহয়, শুনি দেখি শিকা। আচলতে প্ৰেক্টিকেলি যদি শিকা যায় সেইটো অলপ বেছি অভিজ্ঞতা হয়। মই মানে আনুষ্ঠানিক হিচাপে ক'তো হেৰি কৰা নাছিলোঁ। এতিয়া সংগীতৰ বৰ্তমান আনুষ্ঠানিক হিচাপে লোৱা নাই, কিন্তু মই আনুষ্ঠানিক হিচাপে এই নেক্সট ইয়েৰৰ পৰা মই ল'ম। কিন্তু তোমাৰ ইতিমধ্যে আমি দেখুৱাইছোঁ বন্ধুসকল, প্ৰথমতে তেওঁ এটি গীত আপোনালোকে চাইছে, গতিকে তেওঁ সুমধুৰ এটা কণ্ঠ। আমি আশা কৰিম এতিয়া তেওঁৰ গীত এটা আপোনালোকলৈ মানে বৰ্তমান সময়ত আপোনালোকক শুনাব বিচাৰিম। তৰংগ সেমেকা বৰষুণ হিয়াতে এইটো মোৰ প্ৰথম গীত আছিলে। স্নিগ্ধ জোনাক হেঁপাহৰ তৰংগ সেমেকা বৰষুণ হিয়াতে ক্ষুব্ধ প্ৰাণতে এচেৰেঙা ৰ'দালি নিশ্বাস হৃদয়ত হঠাতে ক্ষুব্ধ প্ৰাণতে এচেৰেঙা ৰ'দালি নিশ্বাস হৃদয়ত হঠাতে স্বপ্ন বিভোৰ মন আজি হেঁপাহৰ তৰংগ সেমেকা বৰষুণ হিয়াতে স্নিগ্ধ জোনাক হেঁপাহৰ তৰংগ সেমেকা বৰষুণ হিয়াতে ক্ষুব্ধ প্ৰাণতে এচেৰেঙা ৰ'দালি ৰহেৰি খাবৰ মনত আজি জিৰিকে নতুন ৰাগি স্নিগ্ধ জোনাক হেঁপাহৰ তৰংগ সেমেকা বৰষুণ হিয়াতে। বঢ়িয়া হৈছে, ভাল হৈছে। মাধুৰ্যৰ ভৱিষ্যত পৰিকল্পনা সংগীত জগততে নে অইন বেলেগ কিবা? আচলতে ভৱিষ্যত পৰিকল্পনা সংগীত জগততে বুলি ক'ব নোৱাৰোঁ, কাৰণ বহুখিনি মানে মোৰ পৰিস্থিতি সাপেক্ষে বহুতখিনি কৰিবলগীয়া হৈ থাকে আজিকালি। তো সেইটোৰ কাৰণে বৰ্তমান কিন্তু ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ সেইটোৱে, আৰু মই ছাইডকৈও বেলেগ কিবা কৰি আছোঁ। তো কি হয় চাওঁ। কিন্তু মানে ভৱিষ্যতে যিবিলাক আমাৰ ইণ্ডিয়ান আইডল হওক, সাৰেগামাপা হওক, যদি নেশ্যনেল প্লেটফৰ্মত যাবলৈ মন আছে আছে, যদি মই সেইখিনি সক্ষম নিজকে ভাবোঁ তেতিয়াহে মই যাবলৈ চেষ্টা কৰিম।
এই তোমাৰ মাধুৰ্য আৰু এটা ভিডিঅ' তেওঁ বনাইছিলে, সেই ভিডিঅ'টো আপোনালোকক বৰ্তমান আগবঢ়াইছোঁ। নিশা জোনাকি তৰাৰ গুণগুণ গানে। মাধুৰ্য এতিয়া পঢ়া শুনা কিমান মই ডিগ্ৰী কৰিলোঁ। কৰিলা? ডিগ্ৰী কৰাৰ পিছত মই মানে মোৰ ঘৰুৱা পৰিস্থিতিৰ কাৰণে অলপ ৰ'বলগীয়া হ'ল। মই বেলেগ কামত লাগি আছোঁ। সংগীতো তাৰ লগতে চৰ্চা চলি মই আছে? সংগীতৰ চৰ্চাই বৰ্তমান মই ক'লোঁ যে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ তেওঁৱে, সেইটো কাৰণে মই সংগীততে বৰ্তমান মনোনিৱেশ কৰি আছে। মনোনিৱেশ হয়। মানে অসমৰ সংগীত জগতৰ ডাঙৰ ডাঙৰ আমাৰ যিসকল ভোটাৰ তৰা আছে সংগীত জগতৰ, কাক কাক লগ পাইছে? মই লগ পোৱাৰ ভিতৰত মানে জুবিন দাক লগ পাইছোঁ আৰু বহুখিনি তেনেকৈ লগ পাইছোঁ। তাৰকা বুলি ক'লে মানে নাম ল'লেই বহুত হেৰি হৈ যায়, তো তথাপিও মানে মই বহুতখিনিক লগ পোৱা হৈছে বাৰু। আৰু যিখিনি কম্প'জাৰ হয়, এৰেঞ্জাৰ হয়, তেওঁলোকৰ লগত বেছিকৈ মোৰ মানে তেওঁলোকৰ ফালৰ পৰা কেনেকুৱা অনুপ্ৰেৰণা পাইছে? অনুপ্ৰেৰণা কেনেকুৱা? অনুপ্ৰেৰণা মানে তেওঁলোক বৰ্তমান ক'বলৈ গ'লে প্ৰথমটো প্ৰিয়াংকু বৰদলৈ লগ পালোঁ। প্ৰিয়াংকু দাৰ লগত বন্ধুৰ নিচিনা আচলতে আগৰ পৰাই। তেওঁ মোক বহুতখিনি গালি পাৰে, বহুতখিনি মানে যে কেনেকৈ আগবাঢ়িব লাগে বহুতখিনি হেৰি কৰে। ইভেন মই বেক টু বেক গান কৰিবলৈ চাওঁ, কিন্তু তেওঁ কয় তো হোৱা নাই এতিয়ালৈকে। আৰু মই সেইখিনি অনুকুৱাই দিয়া মানুহ তেওঁৱে। নিশ্চয় নিশ্চয়। কাৰোবাৰ লাগিব, এজন গডফাদাৰ লাগিবই ন আগবঢ়াই নিবলৈ। মই বন্ধুসকল এইকাৰণে উল্লেখ কৰিছোঁ जो फ्रेंड्स ये असम का दुबिया प्लेस है। ये दुबिया प्लेस का एक यूथ है, दुबिया गहपुर दुबिया अंचल युवक। अभी एक हिंदी गाना सुनना चाहूँगा। मैं एक उदित नारायण जी का एक गाना गाना चाहूँगा। उड़ता ही फिरूं इन हवाओं में कहीं, या मैं झूल जाऊं इन घटाओं में कहीं। उड़ता ही फिरूं इन हवाओं में कहीं, या मैं झूल जाऊं इन घटाओं में कहीं। एक कर दूं आसमां और ज़मीन, बोलो यारो क्या करूं क्या नहीं। पहला नशा पहला खुमार, नया प्यार है नया इंतजार। कर लूं मैं क्या पनाह ए दिल बेकरार, मेरे दिल बेकरार तू ही बता। पहला नशा पहला खुमार, नया प्यार है नया इंतजार। कर लूं मैं क्या पनाह ए दिल बेकरार, मेरे दिल बेकरार तू ही बता। बढ़िया। माधुर्য हबी কি? আচলতে হবি হৈছে গান গোৱাই। মই সৰুৰ পৰাই মানে মনে মনেহে কৰা আছিলে হবি হিচাপে গান গোৱাই। য'তে যাওঁ গুণগুণাই যাওঁ, এইটো মানে মোৰ একেবাৰে চখ। এইটো অন্তৰত আছে আৰু যেতিয়া যেতিয়া বহুতখিনি মই কম্প'জিং কৰিছোঁ, কিন্তু ইমানটো লেভেলত পোৱাগৈ নাই। কি কাৰণে মই শিক্ষাটো পোৱাগৈ নাই। মই মানে টুকুৰা টুকুৰকৈ ক'ৰবাত শিকা হৈছে মানে। ভাল কোনোবা সংগীতকাৰৰ ওচৰত তুমি শিকিম বুলি ভাবিছানে? মই নেক্সট ইয়াৰ আমাৰ দিগন্ত ভাৰতী ছাৰৰ ওচৰত যাম বুলি ভাবিছোঁ। তেওঁক মই কণ্টেক্ট কৰিছোঁ। তেওঁ অনুমতি দিছে? তেওঁ দিছে। বহুত দিনেই হ'ল কোৱা মানে তেওঁৰ লগত। বৰ্তমান জানুৱাৰী লাষ্টৰ মানৰ পৰা মই তেওঁৰ ওচৰত যাম। অন্যান্য কি কৰি ভাল লাগে? অন্যান্য মই আচলতে ছবি আঁকিছিলোঁ বহুত সৰুতে। তেতিয়া সেইটো বাৰু কণ্টিনিউ নহ'লে। বাকী বেলেগ ধৰণৰ বহুতখিনি কাম মই একচুৱেলি লিখি ভাল পাওঁ। আৰু মোৰ যিটো গান গালোঁ সেইটো মই লিখা। মই যিমানখিনি কৰিছোঁ এইখিনি কম্প'জিং কৰিছোঁ, সেইখিনি চব লিৰিক্স মোৰে হয়। তোমাৰতো গান ইউটিউবত তুমি এৰিছা ন? ইউটিউবত এৰিছোঁ। এতিয়ালৈ কেইটা গান এৰিলা? মই আচলতে 3টা এৰিছিলোঁ, কিন্তু এটা মানে আচলতে মোৰ ভাল নালাগিল কাৰণে আঁতৰাই দিলোঁ। তুমি ৰৈছোৱা হিয়া
হৃদয়তে সোণালী ৰাগী হৈ আহিবলগীয়া আছে গান আহিবলগীয়া এটা আছে ত্ৰিয়ন মহন্ত যাৰ লগত আহিবলগীয়া গীত আমি শুনিম অঁ এতিয়া লগৰ লগত শুনিম এতিয়া আহিবলগীয়া এটা গীত প্ৰথম আমি টেলাৰ হিচাপে শুনিম ন হয় সম্পূৰ্ণ গীতটো গাব নোৱাৰিবাই সম্পূৰ্ণ গীত এইটো ক'ত উপলব্ধ হ'ব ইউটিউব আৰু ইউটিউবতে উপলব্ধ হ'ব যিহেতু বন্ধুসকল এওঁক মই আনিছোঁ আপোনাৰ সন্মুখলৈ আচলতে তেওঁ সংগীত জগতত চেষ্টা কৰি আছে গুৱাহাটীত থাকে তেওঁ বৰ্তমান ঘৰলৈ আহে গুৱাহাটীত বহুত চেষ্টা অব্যাহত ৰাখিছে সংগীত জগতত নিজৰ স্থিতি বনাবৰ কাৰণে এইটো সংগীত আচলতে অন্তৰতে থাকিব লাগে অন্তৰৰ পৰা আহিছে শিকিব কিন্তু প্ৰথম কথা হ'ল সংগীত শিকি নিজৰ আগবঢ়াই নিবলৈ নিজৰ অন্তৰাত্মাই বেছিকৈ সংগীতৰ প্ৰতি আগ্ৰহ থাকিব লাগিব কোনোবাই জবৰদস্তি মিউজিকত কাকো ভৰাই দিব নোৱাৰে তেওঁ মন প্ৰাণ সংগীততে সোমাই থাকিব লাগিব মাধুৰ্য তেনে এজনে যুৱক এতিয়া সেই হিচাপে আগবাঢ়ি আহিছে নহয় জানো হয় হয় আমি আশা কৰিম আপোনালোকে মৰম দিব আচলতে মোক মানে দেউতা বা মাও দিয়া নাছিলে তেওঁ গাইছিলে হয় কেৰিয়াৰ হৈ নাযায় ন কিছুমানৰ কাৰণে তেওঁ মানে সেইটো কেৰিয়াৰ হিচাপে দিয়া নাছিলে আচলতে মই যেতিয়া বাহিৰলৈ মানে ঘৰৰ পৰা বাহিৰলৈ গৈছিলোঁ তেতিয়াই তেওঁলোকে পঢ়াৰ ক্ষেত্ৰতে হেৰি কৰিছিলে কোনো হেৰি নকৰে কিন্তু তাত গৈ যেতিয়া মই লগ পালোঁ আচলতে আমি আমাৰ জেগাকণত মানে কি হয় প্ৰপাৰ সেইখিনি পোৱা নাযায় নলেজ পোৱা নাযায় তাত গৈ মই গম পাইছোঁ যে যিখিনি শিকিলোঁ টোটেলি ভুল তো এতিয়া তাক মানে চেঞ্জ কৰিব লাগে আৰু মিউজিক এনেকুৱা এটা বস্তু যেতিয়া আপুনি এটা বস্তু সোমোৱাই ল'ব তাক ভুল হওক বা শুদ্ধ হওক ভুল হ'লেও সি সদায় থাকি যাব মানে সেইকাৰণে মানুহে আমি ভুলকৈ শিকিব নালাগে আমি ক খ গ ঘ আমি চেঞ্জ কৰিব পাৰিম মানে লিখোঁতে বা হেৰি কৰোঁতে কিন্তু এইটো বস্তু হৈছে একদম ভিতৰৰ পৰা অহা ইয়াক যদি আমি ভুলকৈ শিকোঁ সেই ভুলটো আনলৈও গুচি যাব জীৱনভৰ তেওঁ ভুলেই হৈ থাকে মানে থাকিব সেইটোকে প্ৰেক্টিচটো মানে প্ৰপাৰ নলেজ হ'লে ভাল আহিবলগীয়া গানটো কি আছিলে এইটো আচলতে উভতি চোৱা আমি শুনিম বন্ধুসকল নহ'লে আমনি পাব গীত শুনি নিশ্চয় ভাল পাব হয় মোৰ প্ৰেমৰ আবদ্ধ কোঠাত তুমি হৈ ৰবা জোনাক নিশা মোৰ তেজৰ বন্ধ কোঠাত তুমি হৈ ৰবা ৰক্ত কণিকা দূৰ হোৱা কিয় বাৰে বাৰে উভতি আহা কাষৰলে মোৰ প্ৰেম আবদ্ধ কোঠাত তুমি হৈ ৰবা জোনাক নিশা বঢ়িয়া লাগিছে শুনি ভাল লাগিছে এইটো আচলতে এইটো অকলে মিউজিক বাকী অন্যান্য চব নিজৰ সুৰ নিজৰে লিখাও নিজৰ হয় বাকী এতিয়া মিউজিকটো ত্ৰিয়ন মহন্ত দাই কৰি আছে আচলতে প্ৰপাৰ হোৱাকৈ নাই গানটো এইটো কেতিয়া মানে ওলাব এইটো আমি মষ্ট প্ৰবেবলি ফেব্ৰুৱাৰীত ওলাব কিন্তু মানে এতিয়াও ফিক্স হোৱাকৈ নাই কিছুমান ক্ষেত্ৰত আচলতে ফাইনেন্সিয়েলি কিছুমান বস্তুৱে অকণমান আমাক ভিডিঅ' বনিব ভিডিঅ'ৰ কাৰণে আমাৰ অলৰেডি অডিঅ'টো আপোনাৰ 80% হৈ গৈছে খালি মই অকণমান মানে যিটো গাবলগীয়া হৈ আছে আৰু অলপ বাদ্যযন্ত্ৰ বাজিবলগীয়া হৈ আছে তেনেকুৱা ধৰণৰ এটা বন্ধুসকল মই ইউটিউবৰ জৰিয়তে এনেধৰণৰ আমাৰ যিসকল নৱপ্ৰজন্মৰ যুৱক আছে তেওঁলোকক চিনাকি কৰিবলৈ চেষ্টা কৰিছোঁ এজন মই পাইছোঁ কাৰণে আপোনাৰ সন্মুখত আনিছোঁ ভৱিষ্যত যাওঁ পাম আৰু আনিম মাধুৰ্যই কি ক'বা আমাৰ ইউটিউবৰ মোৰ চেনেলৰ বন্ধুসকলে কি ক'বা আপোনালোকলৈ অশেষ শুভকামনা জ্ঞাপন কৰিছোঁ লগতে যিহেতু নৱবৰ্ষ আহি আছে নৱবৰ্ষ হ'লে শুভকামনা জ্ঞাপন কৰিলোঁ ইয়াৰ জৰিয়তে সকলোকে আৰু ইউটিউব চেনেলটো যিহেতু নতুন হয় চাগে তো সেইটো কাৰণে আপোনাৰ ভিডিঅ' পাই দিয়াই নহয় আশীৰ্বাদ কৰক ভালকৈ উঠি যাওক তেতিয়া আমাৰ ইয়াৰ ফালৰ পৰা আৰু বেলেগ বেলেগ ওলাব বহুতখিনি এনেকুৱা হয়তো সুপ্ত প্ৰতিভা থাকিব ইতিমধ্যে মৰম কৰিছে ৰজাৰাণী খ্যাত দিব্যৰ ভিডিঅ'টো মই দিছিলোঁ ইউটিউবত 17,000 বন্ধুৱে চাইছে বাৰু এইটো মোৰ কাৰণে বহুত ডাঙৰ কথা ছাবস্ক্ৰাইবাৰ ইমান নাই যদিও মানে চাইছে সেইটো কিন্তু বহুত ডাঙৰ কথা সেইটোত বহুত ভাল লাগিলে যিসকল বন্ধুৱে চাইছে যদি আকৌ এওঁ সৈতে মোৰ এই ভিডিঅ'টো চাবলৈ পায়
আশা কৰোঁ আপোনালোকে আমাক উৎসাহীজনক মানে অনুপ্ৰেৰণা যোগাব পৰা যদি মন্তব্য কৰিব, যদি কৰিব জনা নাই ক'ত ভুল হৈছে দেখুৱাই দিব আপোনালোকে, আশা কৰোঁ। হয়, মোৰো বহুখিনি ভুল কৰি থাকে আচলতে। প্ৰিপেৰেশ্যনবোৰ ইমান মানে সঠিক নহয়, সেইটো কাৰণে মই আগতে কৈছোঁ যে আনুষ্ঠানিক হেৰি হোৱা নাই মানে। তো এই প্ৰিপেৰেশ্যনবোৰ মানে সঠিক নোহোৱাৰ কাৰণে কিছুমান ভুল ক্ৰুটি বেছিয়ে ৰৈ যায় মানে। তো সেইখিনি কিন্তু তোমাৰ নিচিনা যিসকল আমাৰ সম্ভাৱ্যপূৰ্ণ মানে সংগীত জগতলৈ আহিব পৰা গায়ক নৱপ্ৰজন্ম তোমালোকক আমি আনিব লাগিব, সেইকাৰণে আনিছোঁ। আৰু হয়তো তোমাৰ এই ইউটিউব ভিডিঅ'টো চাই হয়তো কোনো আমাৰ সংগীত জগতৰ লগত জড়িত ব্যক্তিয়ে যোগাযোগ কৰিবও পাৰে, হয়তো তোমাৰ সংগীত শুনি ভালো পাব পাৰে। মোৰো যিখিনি গান আহিবলগীয়া সেইখিনি আগন্তুক দিনত মানে তোমাৰ চেনেলটো কৈ দিবা। মোৰ চেনেলটোতে আহিব, যাযাবৰ মেট মিউজিক বুলি আছে, আপোনালোকে তাতে চাব পাৰিব। আপোনাৰ ইচ্ছা কৰিলে তাত চাই ল'ব। আৰু যিটো দুটি গীতৰ কথা ক'লোঁ, এটি গীত মোৰ আগতেই 2018ত ধনী ৰেকৰ্ডছত দিয়া আছে, সেইটো সকলোৱে শুনিছে চাগে বহুতখিনি। আৰু মোৰ এইটো নতুনকৈ যিটো কৰিলোঁ এমাহমান হৈছে, তো সেই গানটো আপোনাৰ যাযাবৰ মেট মিউজিক নামৰ যিটো চেনেল আছে তাতে আপোনালোকে চাব পাৰিব। तो दोस्तों, माधुर्य के साथ मैं अभी बातचीत किया, आप लोग को मालूम हुआ ये न्यू कमर सिंगर हैं। असम का जो म्यूजिक इंडस्ट्री है, ये म्यूजिक प्लेटफॉर्म में ये जुड़ना चाहता है, तो आप लोग का प्यार चाहिए। माधुर्य बड़ा, उनका एक न्यू वीडियो न्यू गाना रिलीज होने वाला है 2022 न्यू ईयर में रिलीज होगा, यूट्यूब में आएगा, आप लोग अगर चाहे तो सुन सकते हैं। তো বন্ধু ইমানেই আজিলে মাধুৰ্যৰ লগত কথা পাতিলোঁ। শেষত এটা গান গাই পেলাই মাধুৰ্যই বিদায় ল'ব। মাধুৰ্যই নিজে ভাল পোৱা এটা গান গাই আপোনাক শুনাব। তোমাৰ চবতকৈ কোন গায়কক বেছি ভাল লাগে? এনেতো জুবিন দাৰ ফেভাৰিট। আৰু অসমৰ অন্যান্য? অসমৰ নীলোৎপল দাৰ ভাল লাগে। হিন্দীৰ বহুখিনি আছে, জুবিন নটিয়াল বেছি ভাল লাগে মোৰ চবতকৈ, অৰিজিত সিং আছে আৰু বহুখিনি আছে তেনেকুৱা ফেভাৰিট। এয়া আচলতে হিন্দী জগত। তোমাক কেনেকুৱা ধৰণৰ গান শুনি বেছি ভাল লাগে? মেলোডি ইয়াৰ ৰোমান্টিক? আচলতে মেলোডি ৰোমান্টিক একেটাই, মডাৰ্ণ চং? আচলতে মডাৰ্ণ যিটো আমাৰ অসমত চলি আছে সেইটো ক'ব নোৱাৰোঁ, কিন্তু মানে ৰক চংগো আছে, ৰক বুলি কওঁ, যিবোৰ বলিউডি চং হয় সেইবোৰ মোৰ ভাল লাগে। তাৰ হেৰিয়তে মোৰ কম্পজিশ্যনবোৰ তেনেকুৱা হয় আৰু মানে অলপ তোমাৰ এতিয়া শেহতীয়া যিটো তোমাৰ ওলাব সেইটো কিন্তু সম্পূৰ্ণ ৰোমান্টিক গীত। ৰোমান্টিক গীত, সেইটো ভাল লাগিলে শুনি। হয়। এটা কি গাবা এতিয়া শেষত? বন্ধুসকলক বিদায় ল'ম আমি যিহেতু। হয়, অসমীয়া গাওঁ নে হিন্দী গাওঁ? তোমাৰ যি মন যায়। নীলিম আকাশ তীৰবিহীন অনেক তৰা জ্বলিছে। অলপ কষ্ট হয় গানটো। নীলিম আকাশ তীৰবিহীন অনেক তৰা জ্বলিছে, যাক জোনাকি ঝিলমিল সপোন লাগিছে। নীলিম আকাশ তীৰবিহীন অনেক তৰা জ্বলিছে, যাক জোনাকি ঝিলমিল সপোন লাগিছে। পাৰ হৈ যোৱা বহুতো নিশা আৰু বহুতো জোনাক, তাৰেই মাজত পাইছিলোঁ মই হিয়াৰ মৰম তোমাৰ। পাৰ হৈ যোৱা বহুতো নিশা আৰু বহুতো জোনাক, তাৰেই মাজত পাইছিলোঁ মই হিয়াৰ মৰম তোমাৰ। নিৰিবিলি জলাজুন্তি তোমার কথা সুধিছে, যাক জোনাকি ঝিলমিল সপোন লাগিছে। নীলিম আকাশ তীৰবিহীন অনেক তৰা জ্বলিছে, যাক জোনাকি ঝিলমিল সপোন লাগিছে। নীলিম আকাশ তীৰবিহীন অনেক তৰা জ্বলিছে। মজা,
বহুত ধুনীয়া গাইছে, বহুত ধুনীয়া গাইছে, খুব মানে সুমধুৰ কণ্ঠ। সুবিধা পোৱা নাই, সুবিধা পালে তেওঁ দুৰন্ত গতিত আগবাঢ়ি যাব। আপোনালোকৰ মৰম কিন্তু বহুত প্ৰয়োজন আছে। আৰু যিসকল বন্ধু আছে সেইসকল বন্ধুৱে যদি মাধুৰ্যক মৰম কৰে, মৰম দিয়ে, তেনেহ'লে তেওঁ আগবাঢ়ি যোৱাত বহুতখিনি উৎসাহী হ'ব। আৰু মোৰ উদ্দেশ্যটোৱে হৈছে যদি মোৰ সম্ভৱ হয় এনেধৰণৰ আমাৰ নৱপ্ৰজন্মৰ যিসকল বিভিন্ন ক্ষেত্ৰত প্ৰতিভাৱান আমাৰ যুৱক যুৱতীসকল আছে তেওঁলোকক আমি এই ইউটিউব চেনেলৰ জৰিয়তে আগবঢ়াই নিম। আজি মাধুৰ্যক বহুত গান শুনিবলৈ মন আছিল, কিন্তু ভিডিঅ'টো বহুত দীঘল হৈ যাব, আপোনালোকৰ ইমান সময় নাথাকিব শুনি থাকিবলৈ। গতিকে আজি থুলমূলকৈ ইমানকেইটা গীতে তেওঁ আগবঢ়ালোঁ। আশা কৰিম তেওঁ যেতিয়া আৰু অগ্ৰগতি লাভ কৰিব, ভাল গীত গাই আৰু ৰাইজৰ মাজলৈ পৰিচয় লৈ আগবাঢ়িব, তেতিয়া মই তেওঁ আৰু এটা ভাল যদি ভিডিঅ' বনাবলৈ পাওঁ তেতিয়া মোৰে আনন্দ যেন লাগিব। নিশ্চয় অলপ যেতিয়া তুমি ৰাইজৰ মাজত পৰিচয় এটা আহিব, নিশ্চয় মই আৰু এটা ভিডিঅ' বনাম। ঠিক আছে, যদি চব ঠিকে থাকে नो प्रॉब्लम, তাহলে কৰিব পৰা যাব। तो दोस्तों आज के लिए इतना ही है। आप लोग मैं आशा करता हूँ आप लोग माधुर्य को प्यार देंगे। तो सब लोग को धन्यवाद। যিসকল বন্ধুৱে চালে আপোনাক সকলোকে ধন্যবাদ। আশা কৰিম যদি কোনোবা বন্ধুৱে যদি মোৰ চেনেলটোত ৰাজীৱ মিৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইবাৰ হোৱা নাই, তেনেহ'লে যদি ভাবে আৰু ভাল ভাল ভিডিঅ' আগলৈ চাবলৈ পাম বুলি, তেনেহ'লে আশা কৰিম আপোনালোকে সদস্য হৈ ল'ব। তেনেহ'লে মই আহিবলগীয়া ভিডিঅ'খিনি আপোনালোকে পাই থাকিব। তো আজিলৈ ইমানেই। মাধুৰ্য ধন্যবাদ। ধন্যবাদ। সোণালী ৰাগী হৈ তুমি ৰঙচুৱা হাঁহি দিয়ে